হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক কম কাইনমাষ্টাৰৰ সহায়ত ভিডিঅ' এডিট কেনেকৈ কৰিব অতি সহজে। বলক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেকৈ আহিব। তাৰপিছত ক্ৰিয়েট নিউ বুলি আছে, সেইটোত ক্লিক কৰিব। তাৰপিছত 16:9 কৰি ক্ৰিয়েট কৰি দিব। তাৰপিছত মিডিয়া বুলি আছে, সেই মিডিয়াটোত ক্লিক কৰিব। ক্লিক কৰি আপুনি যোনটো ভিডিঅ' এডিট কৰে সেই ভিডিঅ'ত গৈ অল কৰিব। তাৰপিছত মই এইটো ভিডিঅ' এডিট কৰিম, সেইটোত ক্লিক কৰিছোঁ। তাৰপিছত এনেকৈ আহিব, প্ৰথমলৈকে এনেকৈ লৈ যাব। তাৰপিছত এই ভিডিঅ'টো কাট কৰিবৰ কাৰণে এনেকৈ ক'ৰ পৰা কাট কৰে এইটোত ক্লিক কৰিব। মই ইয়াৰ পৰা কাট কৰিম। এই কেচি অপশ্যনটো দেখিছে ৰাইট চাইডে, সেইটোত ক্লিক কৰিব। তাৰপিছত এই লেফ্ট অপশ্যনটো দেখিছে, লেফ্টত ক্লিক কৰিব। এইখিনি কাটা গ'ল। আৰু যদিহে আপোনাক এইখিনি লাগতিয়াল আছিল আনিবৰ কাৰণে এই 3 ডটটো দেখিছে লেফ্টে, তাৰ তলত এইটো আছে, সেইটোত ক্লিক কৰিব। এনেকুৱা আহি যাব। মই এইখিনি কাট কৰিম, লেফ্ট কৰি দিছোঁ। আৰু মাজত কাটিবৰ কাৰণে মই আৰু যদি মাজত কাটে এইটোত ক্লিক কৰি কেচি অপশ্যনটোত গৈ স্প্লিট বুলি আছে, সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পিছত জকাইলৈকে কাটে, মই এইখিনিলৈকে কাটিম। তাৰপিছত লেফ্টত ক্লিক কৰিব। তাৰপিছত যদি আপোনাৰ ৰাইট চাইডে কাটিব, মই এইখিনি ৰাইট চাইডে কাটিম। এই ৰাইটটোত ক্লিক কৰিব। এইখিনি কাটা গ'ল। মই ভিডিঅ'টো প্ৰথমলৈকে নিছোঁ এতিয়া। তাৰপিছত আপোনাৰ ভিডিঅ'টো যদি অলপ জুম কৰিব বিচাৰে এই ভিডিঅ'টোৰ ক্লিক কৰিব। তাৰপিছত এনেকৈ আহিব, এনেকৈ আহিলে পিন এজ জুম বুলি আছে, সেইটোত ক্লিক কৰিব। তাৰপিছত এনেকৈ কৰি দিব। তাৰপিছত এনেকৈ জুম কৰিব পাৰিব। মই জুম কৰিছোঁ এইখিনি। তাৰপিছত বেক যাব। আপুনি ভিডিঅ'টোৰ স্পীড বঢ়াব বিচাৰিলে স্পীড বুলি আছে, এইটোত ক্লিক কৰিব। মই নবঢ়াও স্পীড, ঠিক হৈ আছে। তাৰপিছত চাউণ্ডটো ডাঙৰ কৰিব বিচাৰিলে মিক্সত যাব, 100 বুলি থাকিব। আপোনাৰ 200 এইটো কৰি দিব। তাৰপিছত আপুনি যদিহে টাইটেল কাষত ছাবস্ক্ৰাইব বুলি লিখিব বিচাৰে, লেয়াৰ অপশ্যনটোত গৈ টেক্সট বুলি আছে, সেইটোত ক্লিক কৰিব। মই দিছোঁ প্লিজ ছাবস্ক্ৰাইব। অ'কে কৰিব। অ'কে কৰাৰ পিছত আপুনি য'ত বহাব বিচাৰে মই এইখিনিত বহাম, এনেকৈ দিছোঁ। তাৰপিছত ফ্ৰণ্ট বুলি আছে ৰাইট চাইডে এ বুলি, ক্লিক কৰিব। তাৰপিছত মই এইটো প্ৰথম সেইটোত ক্লিক কৰি দিছোঁ। তাৰপিছত যদি আপুনি প্লিজ ছাবস্ক্ৰাইবটোত কালাৰ ৰাখিব বিচাৰে, কালাৰ বুলি আছে, সেইটোত ক্লিক কৰিব। মই ৰঙা কালাৰ ৰাখিম, এনেকৈ ৰাখিছোঁ। তাৰপিছত এইটোত ক্লিক কৰি ভিডিঅ'টোৰ সমানে লৈ যাব, এনেকৈ। তাৰপিছত আপুনি যদি আৰু এটা কিবা ৰেকৰ্ড দিব বিচাৰে, এইটোক গৈ অনলি দিছ টাইম সেইটো ক্লিক কৰি ৰেকৰ্ড কৰিব পাৰে, মই নকৰোঁ। তাৰপিছত যদিহে আপুনি এই ভিডিঅ'টোত মানে গান লগাব বিচাৰে, অডিঅ' গৈ কিনে আপুনি ইয়াতে গান লগাব পাৰে। চঙত যাব, চঙত গৈ চং লগাব পাৰিব। তাৰপিছত যদি এটা সাইডত কিবা
ইমেজ ৰাখিব বিচাৰে লেয়াৰক গৈ মিডিয়াত ক্লিক কৰিব তাৰপিছত ইমেজক যাব ইমেজক গৈ তাৰপিছত ক্লিক কৰি অলপ সৰু কৰি দিব এনেকৈ সাবস্ক্ৰাইব বাটনটো মই এইখিনিত দিম তাৰপিছত সাবস্ক্ৰাইব বাটনটো লৈ যাব মোৰ ভিডিঅ'টোৰ কাম কমপ্লিট হৈ গ'ল তাৰপিছত মই চলাই আহিছোঁ হেল্ল' বন্ধু তাৰপিছত মোৰ ভিডিঅ'টো কমপ্লিট হ'ল আপোনালোকেও কাইনমাষ্টাৰত এনেকৈ ভিডিঅ' এডিট কৰিব পাৰে তাৰপিছত ভিডিঅ'টো ডাউনলোড কৰিবৰ কাৰণে ৰাইট চাইডে এইটো কৰ্নাৰত এটা দেখিব অপশ্যন সেইটোত ক্লিক কৰিব ক্লিক কৰিলে সেভ এজ ভিডিঅ' বুলি আহিব সেইটোত ক্লিক কৰিব তাৰপিছত স্কিপ কৰিব তাৰপিছত এনেকৈ সেভিং হ'ব এনেকৈ কাইনমাষ্টাৰৰ পৰা ভিডিঅ' এডিট কৰিব পাৰিব যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব